নমস্কাৰ বন্ধুসকল, RAB অটোটিভিৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'ত আমি অটোমোটিভ সম্পৰ্কীয় এটা নতুন টপিকত কথা পাতিম, যিটো টপিক আপোনালোকে জনাটো প্ৰয়োজনীয়। বিশেষকৈ আপোনালোকে যদি এখন নতুন মটৰচাইকেল লোৱাৰ কথা ভাবিছে, এখন গাড়ী লোৱাৰ কথা ভাবিছে, বা আগৰে পৰা আপোনাৰ ওচৰত এখন মটৰচাইকেল বা গাড়ী যদি আছে, তেনেহ'লে এই বিষয়টো আজিৰ বিষয়টো আপোনালোকে জনাটো প্ৰয়োজনীয়। বন্ধুসকল, আপোনালোকে কেতিয়াবা নিশ্চয় ইঞ্জিন অইল ফিল কৰিবৰ কাৰণে নিজৰ মটৰচাইকেল বা গাড়ী লৈ দোকানলৈ যায়। তাতে আপোনালোকে যেতিয়া অইলটো ফিল কৰে, তেতিয়া নিশ্চয় কেতিয়াবা ধ্যান দিছে যে কোনোটো অইলত 10W40 লিখা থাকে, কোনোটো অইলত 20W50 লিখা থাকে। ইয়াৰ অৰ্থ হয় কি? 10W40 মানে কি? 20W50 মানে কি বুজায়? কি ইয়াৰ অৰ্থ কি? আমি সেইটো আজি জানিবলৈ চেষ্টা কৰিম বন্ধুসকল। তেনেহ'লে বন্ধুসকল, মই আটাইতকৈ প্ৰথমতে ইয়াৰ যিটো কমন টাৰ্ম W মানে কি সেইটো মই ক'ব বিচাৰিছোঁ। বন্ধুসকল, W মানে হৈছে উইণ্টাৰ আপোনালোকে নিশ্চয় জানে, ঠাণ্ডাৰ দিন, শীতকাল। গতিকে Wৰ আগৰ যিটো ফিগাৰ, সেই ফিগাৰটোৱে 0 ডিগ্ৰী চেলচিয়াছত এটা অইলৰ তুলনামূলক ভিস্কোচিটি কিমান হয় সেইটো বুজায়। তুলনামূলক ভিস্কোচিটি কি মই পিছত কৈ আছোঁ। আৰু তাৰ পিছৰ যিটো ফিগাৰ, W পিছৰ যিটো ফিগাৰ, সেই ফিগাৰটোৱে বুজায় যে 100 ডিগ্ৰী চেলচিয়াছত এটা অইলৰ তুলনামূলক ভিস্কোচিটি কিমান। তেতিয়াহ'লে বন্ধুসকল, তুলনামূলক কৈ আছোঁ বাৰে বাৰে। তুলনামূলক মানে কি হয়? আমি এতিয়া তুলনা কৰিম, দুটা অইল ল'ম, এটা 5W30 আৰু এটা 20W50। আমি পিছৰ 30 আৰু 50 যি দুটা ডিজিট, এই দুটা আমি পাহৰি গৈছোঁ অলপ টাইমৰ কাৰণে। তেনেহ'লে বন্ধুসকল, যিটো আমাৰ কি বাছিল, 5W আৰু 20W। এতিয়া যিহেতু আগৰ ফিগাৰটোৱে উইণ্টাৰ মানে ঠাণ্ডাৰ দিনৰ কথা বুজায়, বন্ধুসকল ঠাণ্ডাৰ দিনত ইয়াৰ দুইটাৰ ভিতৰত কোনটো বেছি সুবিধাজনক হ'ব? ঠাণ্ডাৰ দিনত 5Wটো বেছি সুবিধাজনক হ'ব। কাৰণটো কি বন্ধুসকল? কাৰণটো হৈছে 5W যিটো ভিস্কোচিটি হ'ব, অইলৰ ভিস্কোচিটি, সেই ভিস্কোচিটিটো 20Wৰ ভিস্কোচিটিতকৈ কম হ'ব। আৰু অইলৰ ভিস্কোচিটি কম হোৱাৰ বহুতবিলাক সুবিধা আছে। অইলৰ ভিস্কোচিটি কম হোৱাৰ লগে লগে তাতে আপোনালোকৰ ইঞ্জিনৰ লগত অইলৰ ফ্ৰিকশ্যনটো কমিব, বা যদি ফ্ৰিকশ্যন কমে তেনেহ'লে গাড়ীখনে ভাল মাইলেজ দিব পাৰিব, আৰু তাৰ উপৰিও ইঞ্জিন চেজ হোৱাৰ পৰাও বাচি যাব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ভিস্কোচিটি নোহোৱা হয় একেবাৰে পানীৰ যে হেন হৈ যাওক, সেইটোও নহয়। কিছু পৰিমাণে ভিস্কোচিটি প্ৰয়োজনীয়। অকল ধৰি লওক আমি অৰুণাচল প্ৰদেশৰ পৰা বা জম্মু কাশ্মীৰৰ পৰা আহিলোঁ, এতিয়া আমি ৰাজস্থান আহি পালোঁ। ৰাজস্থানত বহুত গৰম। ৰাজস্থানত গৰম হোৱাৰ কাৰণে আপোনাৰ যিটো 5W30 অইল আছিল, সেই অইলটোৱে আপোনাৰ গাড়ীখনত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। কি অসুবিধাৰ সৃষ্টি কৰিব পাৰে? আপোনালোকৰ ইঞ্জিন অইলৰ যদি ভিস্কোচিটি কমি একদম পানীৰ নিচিনা হৈ যায়, তেনেহ'লে আপোনালোকৰ ইঞ্জিনত বহুত কিবা ধৰণৰ প্ৰব্লেম হ'ব পাৰে। আমি ইঞ্জিন অইল তাত ফিল কৰোঁ কিয়? লুব্ৰিকেশ্যনৰ কাৰণে। যদিহে ভিস্কোচিটি নাথাকে তেনেহ'লে লুব্ৰিকেশ্যন হ'ব কেনেকৈ? গতিকে লুব্ৰিকেশ্যন হোৱাটো জৰুৰী। গতিকে ইঞ্জিন অইল কিছু পৰিমাণে ভিস্কাছ থকাটোও প্ৰয়োজনীয়। গতিকে এই ক্ষেত্ৰত যদিহে আপোনালোকে ৰাজস্থানত বাইকখন চলাম বুলি ভাবিছে, তেনেহ'লে 20W50 অইলটো আপোনাৰ কাৰণে বেছি ভাল হ'ব, আপোনাৰ কাৰণে বেছি উপযোগী হ'ব। বন্ধুসকল, ইমানখিনি কথা জানি থওক যে 10W30 যিটো অইল হয়, সেই অইলৰ যিটো হাই টেম্পাৰেচাৰত ভিস্কোচিটিটো অতি সোনকালে কমি যাব। কিন্তু আপুনি তাৰ ঠাইত যদি 20W50 অইল ইউজ কৰে, তেনেহ'লে তাতে বেছি টেম্পাৰেচাৰটো আপোনাৰ ভিস্কোচিটিটো ইমান সোনকালে কমি নাযাব। তাৰ সুবিধা কি হ'ব আপোনালোকৰ ওচৰত বন্ধুসকল? আপোনালোকে গাড়ীত ইঞ্জিন অইল কিয় ফিল কৰে? গাড়ীত ইঞ্জিন অইল ফিল কৰে যাতে আপোনালোকৰ গাড়ীৰ ইঞ্জিনটো স্মুথলি চলে বা তাতে লুব্ৰিকেট ভালকৈ হয়, সেইবিলাক কাৰণে আপোনালোকে ইউজ কৰে। গতিকে এই ক্ষেত্ৰত একেবাৰে যদি পানীৰ নিচিনা হৈ যায় লুব্ৰিকেশ্যন অইল, তেনেহ'লে তাৰো অৰ্থ নাই। বা বহুত যদি গাঢ়া হৈ যায়, তাৰো অৰ্থ নাই। গতিকে এটা মিডিয়াম এটা ৰেঞ্জত থকাটো অতি প্ৰয়োজনীয়। গতিকে আপোনালোকে যেতিয়া এটা ইঞ্জিন অইল চিলেকশ্যন কৰে, তেনেহ'লে আপোনালোকে যদি নৰ্মেল ৰাইডাৰ, আপোনালোকে নিজৰ অঞ্চলতে আপোনালোকে যদি চলায়, তেনেহ'লে আপোনালোকৰ কাৰণে আটাইতকৈ বেষ্ট হ'ব আপোনাৰ যিখন ইউজাৰ মেনুৱেল আছে, ইউজাৰ মেনুৱেলত বা গাড়ীৰ আপোনালোকৰ অথৰাইজ ছাৰ্ভিচ চেণ্টাৰে যিটো আপোনালোকক ৰিকমেণ্ড কৰিছে যে ইমানটো আপোনালোকে ব্যৱহাৰ কৰিব, এইটো গ্ৰেড আপোনালোকে ব্যৱহাৰ কৰিব, সেইটো ব্যৱহাৰ কৰিলে আপোনালোকৰ কাৰণে আটাইতকৈ ভাল। আৰু যিসকল ৰাইডাৰ বন্ধুসকল আমাৰ আছে, তেওঁলোকক যদি মই ক'ব বিচাৰোঁ, তেনেহ'লে তেওঁলোকে কোনফালে ক'ত যাব, তেওঁলোকৰ যিখিনি ঠাইত তেওঁলোক যাব তাতে টেম্পাৰেচাৰ কেনেকুৱা, তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে অইল
সিলেকশ্যন কৰাটো অত্যন্ত প্ৰয়োজনীয় যদিহে আপোনালোকে জম্মু কাশ্মীৰ বা অৰুণাচল এনেকুৱা বহুত ঠাণ্ডা ঠাইত যাব হিমাচল প্ৰদেশ যদি আপোনালোকে যাব তেনেহ'লে সেই ক্ষেত্ৰত 5W30 আপোনালোকৰ কাৰণে আটাইতকৈ বেছি উপযোগী হ'ব আৰু যদিহে আপোনালোকে গৰম ঠাইলৈ যাব বিচাৰিছে আপুনি জয়পুৰ ফুৰিবলৈ আহিব আপোনালোক গুজৰাট গান্ধীনগৰ ফুৰিবলৈ আহিব আহমেদাবাদ ফুৰিবলৈ আহিব তেনেহ'লে আপোনালোকৰ কাৰণে যিটো 20W50 হয় সেইটো আটাইতকৈ উপযোগী হ'ব বন্ধুসকল নিশ্চয় আপোনালোকে আজিৰ কথাখিনি বুজিব পাৰিলে অলপমান কনফিউজিং হয় তথাপিও আশা কৰোঁ মই কোৱা মতে আপোনালোকে নিশ্চয় বুজিব পাৰিছে বন্ধুসকল যদিহে বুজি পাইছে বা কিবা এটা যদি শিকিব পাৰিছে তেনেহ'লে থাম্বছ আপ কৰিব এটা আৰু তাৰ উপৰিও বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে তলত কমেণ্টতো ক'ব আৰু আপোনালোকৰ যিবিলাক দিহা পৰামৰ্শ আছে গঠনমূলকভাৱে তলত কমেণ্টত আগবঢ়াব বুলি আশা ৰাখিলোঁ আৰু বন্ধুসকল যোৱাৰ আগতে এটা অনুৰোধ আপোনালোকলৈ সদায় কৰিছোঁ আৰু আজিও কৰিম সদায় ছেফ থাকিব ছেফটি মানি চলিব ট্ৰাফিক ৰুল মানি চলিব আৰু তাৰ লগতে এটা নতুন প্ৰব্লেম এইটো আপোনালোক সকলোৱে জানে কৰোনা গতিকে অলপ ছেফ থাকিব আপোনালোকক চৰকাৰৰ ফালৰ পৰা যিবিলাক নীতি নিৰ্দেশনা আগবঢ়াইছে সেইবিলাক মানি চলিব আৰু বন্ধুসকল ইয়াকে কৈ আজিৰ মোৰ ভিডিঅ' সামৰণি মাৰিছোঁ নমস্কাৰ